Hello everyone, welcome back to my channel. আপোনালোক কেনেকুৱা আছে? মই তো বহুত ভালেই আছো আৰু গাইস আজি ইমান ধুনিয়া ইমান ডাঙৰ ৰ'দ দিছে আৰু গাইস আজি মানে বহুত বিশেষ এটা দিন আজি হল ছট পূজা মই ভাবিলো আজি ব্লগটো ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিও বুলি আৰু ইমান ধুনিয়াকৈ ৰ'দ দিছে মানুহবোৰ ইমান ধুনিয়াকৈ কাপোৰ কানি মেলিছে অলপ দেৰি পিছতে সব শুকাই গৈছে গাইস আৰু গাইস মই এতিয়া অলপ ব্লগ বনাব আহিলো আৰু শৰ্ট ভিডিও বনাবলৈ আহিলো শৰ্টৰ ওপৰত আৰু অলপ মোৰ কাম আছিল সেইভাবে আহিলো আৰু ইমান ৰ'দ দিছে গাইস চাক না মই এফালে যাবই পৰা নাই আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই দুপৰীয়া 3টা মান বজাত গা পা ধুই তাৰ পিছত ঘাটলৈ যাম আৰু ছট পূজা মমবাতি ধূপকাঠি জ্বলাম তাৰ পিছত আজি তো মই নিৰামিষ খাম মাছ মাংস নেখাও আজি দিনটো ইমান ধুনিয়া গৈছে কিন্তু গাইস মানে নদী পানী পুৰা ফুল হৈ আছে বালি অলপে ওলাইছে এবাৰ কি হয় নাজানো ছট পূজা কেনেকৈ যে মানুহবোৰে কৰিব অক্টোবৰতে সব পূজা খতম নৱেম্বৰ পুৰা খালি মানে একো নাই আৰু ঠিক আছে তেনেহলে মোৰ ব্লগটো শেষলৈকে চাব আৰু গাইস মোৰ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যোন মোৰ নতুন আহিছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব অলপ মোক সাপোৰ্ট কৰিব গাইস আপোনালোকৰ আশীৰ্বাদ আৰু সাপোৰ্টৰ বহুত দৰকাৰ আছে মোৰ আৰু অলপমান আছে আপোনালোকে প্লিজ মোক সাপোৰ্ট কৰিব ওকে তেনেহলে বাই বতৰ একদম মজা কৰি থৈছে আজি আৰু এফালে মই যাবলৈ ওলালো ব্লগটো গেটৰ পৰা ষ্টাৰ্ট কৰি দিও আৰু ভিতৰলৈকে গৈ থাকো কিন্তু গাইস ইয়াত মানে এটা কথা হল প্ৰত্যেক বছৰে বালিতে মানে ছট পূজা কৰা হয় এবাৰ কৰা নহলে এবাৰ সব ৰাস্তা কিনাৰতে মানে মূৰ্তিটো থৈছে আৰু ইয়াতে সবে ধূপ মম জ্বলাইছে ময়ো জ্বলাইছো মোৰ হাত সাত পুৰি গৈছে ইমান ভিৰ তাতে জ্বলা ধূপ মম চাকি দেখি জ্বলাবলৈ জেগাডোখৰ ইমান সৰু কৰি দিছে মানে কি কম লাইন পাতি আছে জ্বলাবৰ কাৰণে এতিয়া মই চান্স পালো চান্সতে ডান্স মাৰি দিছো আৰু গাইস এফালে ধূপকাঠিবোৰ জ্বলাই আছে ইমান ধোঁৱা চকুত লাগিছে মই কান্দি জ্বলাই আছো চাকি যেনে তেনে জ্বলাইছো আৰু হাত সাতবোৰ একদম মানে চাকিৰ ভাপত পুৰি গৈছে একদম যেনে তেনে বহি মেলি জ্বলাইছো আৰু বেলেগৰ চাকি দি কিনে মোৰ চাকি জ্বলাইছো কাৰণ মেছটো পানীত পৰি তিতি থাকিলে মেছটো বৰবাদ হৈ গল আৰু এনেকৈ আৰু জ্বলাইছো আৰু কি কৰিম আৰু ঠেলা হেঁচাত জ্বলাইছো আৰু এটা মোৰ চাকি জ্বলোৱা হৈ গল আৰু ভগৱানে যাতে মোক দায় দুখ নধৰে কিবা যদি ভুল হৈছে ক্ষমা কৰিব আৰু মোক আৰু এতিয়া মই ধূপ জ্বলাই আশীৰ্বাদ এটা লৈ লম আৰু পূজা কৰা হৈ যাব আৰু মই ইয়াৰ পৰা ওলাই দিয়ে ভাল হ'ব ইমান ভিৰ হৈছে মানুহ ইমান লাইন লাগি আছে পূজা কৰিবলৈ চাকি তাকি জ্বলাবলৈ মই ওলাই দিম আৰু এইফালে মই ধূপ জ্বলাব পৰা নাই কান্দি জ্বলাইছো গাইস চাক না ইমান চকু পুৰিছে আৰু এতিয়া মই আশীৰ্বাদ এটা লৈ লওঁ পূজা কৰা হৈ গল ধুনিয়াকৈ প্ৰাৰ্থনা অকমান কৰো আৰু মই বেলেগ সাইডৰ ফালে যাওঁ এতিয়া পূজা চাংগৈ আৰু ইমান ধুনিয়া ডেকোৰেশন কৰিছে মূৰ্তিটো ইমান ধুনিয়া লাগিছে খসাই বহুত ভাল লাগিছে এবাৰ বালি নোলোৱা কাৰণে এই ঘৰটোৰ ভিতৰতে মানে ইয়াত পেণ্ডেল বনাই কিনে ইয়াতে পূজা পাতল কৰিছে তাৰ পিছত সিহঁতি নদীলৈ মানে ঘাটলৈ গৈছে টুকুৰিলৈ ইয়াতে যিমান পূজা নীতি নিয়ম আছে ইয়াত কৰি লৈছে মানে বালিত কৰিব পৰা নাই বাবে ইয়াত কৰি লৈছে আৰু ইমান ধুনিয়া ভিতৰত ইমান ধুনিয়া লাগিছে মই আপোনালোকক দেখাম বাৰু ভিতৰৰ পৰিবেশ এয়া বালিৰ পৰা আহিছে আকৌ ইয়াত সোমাইছে আকৌ ইয়াৰ পৰা ডাইৰেক্ট বালিলৈ যাব এয়া গৈ আছে মই অলপ ভিতৰলৈ যাওঁ গাইস মোবাইলটো থৈ গৈছো ভিতৰত বহুত ভিৰ আছে সেইকাৰণে মোবাইলটো লৈ যোৱা নাই মই অকমান চাই আহোঁগৈ সেৱা এটা কৰি আহোঁগৈ দেই আৰু মই আপোনালোকৰ কাৰণে ভিতৰত প্ৰাৰ্থনা কৰিলো আপোনালোকৰ যাতে গা মূৰবোৰ ভালেই থাকক কুশলে থাকক তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিলো আৰু ভিতৰত বহুত মানুহ সোমাইছে সেইবাবে মই ওলাই আহিলো বহুত গৰমো লাগিছে ভিতৰত মানুহ বহুত ভিৰ হৈ আছে
আৰু গাইছ মোৰ ইয়াত আহি বহুত ভাল লাগিছে। মই ঘৰ অলপ দেৰিকৈ যাম, ৰাতি হওঁতে যাম আৰু বেলেগ এটা ঘাটলৈও যাবলৈ আছে আমাৰ ঘৰৰ ওচৰৰ ঘাটটোলৈ। আৰু গাইছ চুইজাৰ টপটো মানে কুৰ্তিটো কেনেকুৱা লাগিছে ক'ব। এয়া মোৰ মা ভাগৰ মেখেলা কাপোৰ আছিলে থাইলেণ্ড সূতাৰ, বহুত গৰমত পিন্ধিব নোৱাৰি, সেইবাবে মই ঠাণ্ডাত ওলোৱাই পিন্ধিলোঁ। বহুত দিনৰ মূৰত পিন্ধিছা ব্লেক কালাৰ, মোৰ বহুত ভাল লাগে কুৰ্তিটো পিন্ধি, ইমান ভাল লাগিছে আজি মোৰ। মই নদীৰ ঘাটৰ ওচৰত আহি ৰখি আছোঁ, কিন্তু তললৈ নামি যাব দিয়া নাই, ইমান ভিৰ। আৰু গাইছ এইফালে নদীখন আছে, তলত মানুহ নামি যাবলৈ দিয়া নাই, কাৰণ বালি যে নাই, সেইবাবে যোনে পূজা কৰিছে, যোনবোৰ মানুহে পূজা কৰিছে সেইবোৰে গৈছে আৰু আহিছে, আমাক এণ্ট্ৰি মাৰিব দিয়া নাই। এয়া চিৰিটো ইমান ধুনীয়াকৈ সজাইছে, ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আৰু গাইজ দেখিছে বালি অলপো ওলা নাই এই পাৰত। আৰু ওচৰতে আছে লোকনাথ বাবা মন্দিৰ, মন্দিৰটো বহুত ধুনীয়াকৈ সাজিছে। মই তাতে ছাইডত ৰখি আছিলোঁ। আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ ভিতৰৰ ফালে ইমান ধুনীয়াকৈ সুন্দৰকৈ সিপাৰ পূজা চলি আছে। ইয়াতে পূজা পাতল কৰি আৰু ঘাটলৈ যাব। ইয়াতে এইবাৰ পূজা কৰিছে, কি কৰিব উপায় নাই আৰু বালি নোলোৱাৰ কাৰণে। একো নাই, পূজা এইবাৰ বহুত আগতীয়াকৈ হ'ল, তাতে বৰষুণো দিলে, বালিও নোলালে। একো নাই, তিথিমতেহে কৰিব লাগিব ন পূজা, আমি ক'লেনো কি হ'ব। আৰু মই এতিয়া বাহিৰলৈ ওলাই যাওঁ। আৰু গাইজ এয়া ৰাস্তাটো ইমান ধুনীয়া লাগিছে, চাৰিওফালে টুইনিং লাইট, ওপৰটো মজা লাগিছে। ৰাতি আৰু বেছি ভাল লাগিব। মই লাইটবোৰ চুই ভিডিঅ' বনাই আছোঁ, শ্বৰ্ট খাই নমৰিলে হৈছে আৰু গাইজ মই কালি নাহোঁ ৰাতিপুৱা, মোৰ বহুত গাটো বেয়া লাগি আছে, পূৰা চৰ্দি লাগিছে, কিন্তু এতিয়া চৰ্দিটো অকণমান কমিলে। মই ৰাতিপুৱা উঠিবই নোৱাৰোঁ গাইজ, আৰ্লি মৰ্ণিঙত গা ধুলে মোৰ চৰ্দি লাগি যাব, সেইবাবে মই আজিয়ে পূজা কৰি ল'লোঁ। এতিয়া বাহিৰৰ পৰিৱেশ গেটখন দেখাবলৈ চেষ্টা কৰিম। আৰু গাইজ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, বাই। আপোনালোকেও ভালকৈ পূজা এনজয় কৰক, ভালকৈ থাকক। ঠিক, পোৱালিবোৰক কেইটামান কলগছ বম দি দিছোঁ আৰু জ্বলাবলৈ। আৰু এতিয়া মই আহি পালোঁ আমাৰ ঘৰৰ ওচৰৰ ঘাটটোলৈ, আৰু ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে, গোটেই ৰাস্তাটো দেখিব পাইছে। মানুহবোৰে চেলফি লৈ আছে আৰু এয়া গেটখন, মেইন গেটখন তললৈ নামি যোৱা। আৰু ইমান ভাল লাগিছে পৰিৱেশটো, মানুহ এতিয়াও ভিৰ হৈ আছে। এতিয়া 5টামান বাজিবলৈ হ'ল আৰু এতিয়া মানুহবোৰ ঘৰলৈ যাবলৈ লৈছে। আৰু ৰাতিৰ পৰিৱেশটো চাওক, এইফালে পুলিচবোৰে বৰ্ডত উঠি কিনে সিফালে ঘূৰি আছে, কাৰণ ঘটনা হ'বলৈ 1 ছেকেণ্ডো নালাগে, পূৰা চকীদাৰ কৰি আছে আৰু এনজয়ো কৰিছে, ভাল লাগিছে। মোৰে বৰ্ডত উঠিব মন গৈছে দেখি। আৰু ভগৱানক ইমান ধুনীয়াকৈ সজাইছে, তেওঁ কিমান ধুনীয়া লাগিছে। আৰু ওপৰৰ পৰিৱেশটো চাওক, চিৰিখন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, চবফালে টুইনিং লাইট লগাই দিছে। আৰু গাইজ এতিয়া ৰাতি হ'বলৈ হ'ল। এতিয়া মই অকণমান আৰু ভিডিঅ'ৰ কাৰণে অলপ আপোনালোকৰ মাজলৈ আহি দিছোঁ, কেনেকুৱা লাগিছে মোক ক'ব। আৰু গাইজ মই ইমান শকত হৈ গৈছোঁ দিনে দিনে, কি ক'ম আৰু, কেনেকৈ যে শ্লিম কৰিম। শকত হ'বলৈ 1 ছেকেণ্ডো নালাগে, 1 মিনিটো নালাগে, কিন্তু ক্ষীণাবলৈ বহুত কষ্ট কৰিব লাগে। আৰু এতিয়া গাইজ মই ঘৰলৈ যাওঁ, ৰাতি হৈ গ'ল। আৰু গাইজ এয়া আমাৰ ঘৰৰ কাষতে ছট পূজা কৰিছে, মানে ঘাটৰ পৰা কৰি আহিলে আকৌ ঘৰৰ বাহিৰতো কৰিছে। ইমান ধুনীয়া ৰংগলী বনাইছে, টুইনিং লাইট লগাইছে, এইফালে কুঁহিয়াৰ দুফালে লগাইছে আৰু 2টা কলহৰ ওপৰত চাকি জ্বলাইছে, কিবা আগবঢ়াই থৈছিলে সেইবাবে কৰিছে। প্ৰত্যেক বছৰে তেওঁলোকে তেনেকেই কৰে আৰু ইমান ভাল লাগিছে ন গাইজ। এতিয়া 9টা বাজিব হৈছে, আমাৰ ঘৰৰ ওচৰতে, সেইকাৰণে মই ওলাই আহিলোঁ, চাবলৈ আহিলোঁ। ভাল। আৰু গাইজ আমাৰ ঘৰত এতিয়া ছট পূজা প্ৰসাদ আহি গ'ল। এয়া মই হাতত লৈছোঁ ঠেকুৱা, আৰু ঠেকুৱাটো মই প্ৰথমতে বহনি কৰি ল'লোঁ।